গাইজ ইয়াত কি হৈছে জানিবলৈ ভিডিঅ'টো শেষলৈ চাওক। হেল্ল' গাইজ, মোৰ নাম মৃগাংক দেউৰী। আজি যিহেতু ছানডে, আজিতো আমাৰ একো কাম নাই নামৰূপত, চ' অলপ ফুৰি আহোঁ বুলি ভাবিলোঁ। আপোনালোকে চাওক, শুই উঠিয়ে ভাত পানী খাই গোটেইকেইটা যাবলৈ ওলালোঁ ফুৰিবলৈ। গাইজ ল'ৰা এটা খোজকাঢ়া মোচন চাওক। গৈ বিশাল নদী এখন পালোঁ। বিশাল নদীখন পাৰ হৈয়ে নিম গছৰ বাগানখন চাই চাই গেট পালোঁগৈ। গেটৰ কাষতে আঁকি থৈ দিয়া জালুক পায়নৰ ছবিটো দেখি খুবেই ভাল লাগিল। তাৰপিছত চাহপাতৰ বাগানৰ পাৰে পাৰে গৈ ফাইনেলি পালোঁগৈ আমি পাৰ্কখন, য'ত আমি যাম বুলি ভাবিছিলোঁ। তাত যাই লগৰকেইটাৰ উৎপাত চাওক গাইজ। এনেকৈ ধেমালি কৰি থাকোঁতেই সন্ধিয়াই হৈ গ'ল গাইজ। ৰুমত আহিব টাইমেই হৈ গ'ল। ৰুমলৈ আহোঁতে এহাল গণাম'হৰ ফাইট দেখিলোঁ। গণাম'হৰ ভয়ত ধুমাধুম ৰুমলৈ গৈ পলাই দিলোঁ। আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে গাইজ। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব নাপাহৰিব। অহাকালিলৈ আকৌ লগ পাম নতুন ভিডিঅ'ত। ধন্যবাদ।